নমস্কাৰ সকলোলৈকে ফিজিক্যাল জিওগ্ৰাফি অফ ইণ্ডিয়াৰ পাৰ্ট 2 ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকে যদি আসাম হায়াৰ সেকেন্ডাৰী টেটৰ বাবে উপযোগী যিবিলাক আমাৰ ইণ্ডিয়াৰ ফেষ্টিভেলছ ডেন্স ফেয়াৰ্ছ ইত্যাদি এইবিলাকৰ ওপৰত যদি তথ্য লাভ কৰিব খোজে তেন্তে মই এই চেনেলটোত অলৰেডি এক মাহমান আগতে সেইবোৰৰ ওপৰত তিনিটা পাৰ্টকে ভিডিঅ' আপলোড কৰিছোঁ আৰু অকমান বাকি আছে মই পৰৱৰ্তী ভিডিঅ'ত হেতুকো কভাৰ কৰি দিম যদি আপোনালোকে ভিডিঅ'বিলাক চোৱা নাই তেন্তে প্লিজ ডেসক্ৰিপচন বক্সত গৈ প্লাই সেই ভিডিঅ'বিলাক চাই ল'ব ডেসক্ৰিপচন বক্সত আটাইবিলাক ভিডিঅ'ৰে লিংক দিয়া আছে আৰু লগতে বন্ধু বান্ধৱীসকল আজি এই ভিডিঅ'টো যদি আপোনালোকক পিপিটি ফাইলটো লাগে তেন্তে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকত গৈ প্লাই আপুনি সেই পিপিটি ফাইলটো সংগ্ৰহ কৰিব পাৰিব So, bolok polom nagrakoi আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ So, welcome বন্ধু বান্ধৱীসকল আজিৰ আমাৰ দ্বিতীয় পাৰ্টৰ ভিডিঅ' আৰম্ভ কৰিছোঁ Question number 1 India is located on which hemisphere of the world So, সুধিছে যে আমাৰ ভাৰতখন পৃথিৱীৰ কোনটো গোলাৰ্ধত লোকেট হৈ আছে ঠিক আছে অৱস্থিত Northern hemisphere Southern hemisphere Eastern hemisphere নে Western hemisphere So very easy question বন্ধু বান্ধৱীসকল আমাৰ ভাৰতখন পৃথিৱীৰ কোনটো গোলাৰ্ধত অৱস্থিত অপচন এ নৰ্দাৰ্ণ হেমিস্ফিয়াৰ ঠিক আছে এটো আপোনালোকে ইমেজত চাব পাৰিব এইখন আমাৰ ইণ্ডিয়া ঠিক আছে সো এটো হৈছে আমাৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰ ঠিক আছে এটো নৰ্দাৰ্ণ হেমিস্ফিয়াৰ এটো আমাৰ সাউদাৰ্ণ হেমিস্ফিয়াৰ ঠিক আছে Next question to lo ekbarisu which line passes through the middle of India So amar bharator ekdom mas bhagot middle ere kundal line pass hoy jay Tropic of Capricorn Tropic of Cancer equator ne none of the above So amar bharator ekdom middle ere kundal line pass hoy jay Option B Tropic of Cancer ঠিক আছে এটো আপোনালোকে ছবিত দেখা পাইছে এখন আমাৰ ইন্ডিয়াৰ ম্যাপ এইডাল আপোনালোকে চাওক এইডাল হৈছে ট্ৰপিক অফ কেপ্ৰিকৰ্ন ট্ৰপিক অফ ক্যান্সাৰ সৰি এডাল একদম আমাৰ ভাৰতৰ মিডিলেৰে পাস হৈ গৈছে ঠিক আছে এতিয়া ইয়াতে আপোনাৰ এটা কোৱেশ্চন আহিব পাৰে যে আমাৰ ট্ৰপিক অফ ক্যান্সাৰে ভাৰতৰ নৰ্থ ইষ্টৰ কোনখন ৰাজ্যৰ মাজেৰে যায় সো এটো এটা কোৱেশ্চন হ'ব পাৰে সো আপোনালোকে এনসাৰ কি দিব ত্ৰিপুৰা আৰু মিজোৰাম ঠিক আছে Next question number 3 lo ekbarisu the Pir Panjal mountain range belongs to which mountain range So Pir Panjal পৰ্বত শৃংখল বিলাক আসলতে কোনখন মাউন্টেন ৰেঞ্জত পৰে ঠিক আছে অপচন এ হিমাদ্ৰি অৰ গ্ৰেটাৰ হিমালয়াস অপচন বি হিমাচল অৰ লেজাৰ হিমালয়াস অপচন সি শিৱালিক অৰ আউটাৰ হিমালয়াস অপচন ডি পূৰ্বাঞ্চল হিমালয়াস সো Pir Panjal মাউন্টেন ৰেঞ্জ বিলাক আসলতে কোন বিলাক পৰ্বত ৰেঞ্জত পৰে Option B Himachal or Lesser Himalayas ঠিক আছে Question number 4 লৈ একবাৰিছো which is the highest mountain peak in India So very important question easy question বন্ধুবান্ধৱীসকল প্ৰায় আহি থাকে এক্সামত So আমাৰ ভাৰতৰ ভিতৰত আটাইতকৈ ওখ পৰ্বত শৃংগ কোনটো K2 Everest Kanchenjunga নে Makalu 1 So correct answer কোনটো হ'ব বন্ধুবান্ধৱীসকল Option A K2 ঠিক আছে K2 Godwin Austen বুলিও কোৱা হয় মনত ৰাখিব এটো হৈছে আমাৰ ইণ্ডিয়াৰ ভিতৰত হাইয়েষ্ট মাউন্টেন পিক ঠিক আছে মনত ৰাখিব ইণ্ডিয়াৰ ভিতৰত ঠিক আছে বহুতে কিন্তু ভুল কৰি আহে যে আমাৰ মাউন্ট এভাৰেষ্ট ইণ্ডিয়াৰ হাইয়েষ্ট মাউন্টেন পিক ঠিক আছে কিন্তু মাউন্ট এভাৰেষ্ট আসলতে নেপালত পৰে ঠিক আছে বহুতে এটো কনফিউজন কৰে সো মনত ৰাখিব K2 আমাৰ ইণ্ডিয়াৰ ভিতৰত হাইয়েষ্ট মাউন্টেন পিক ঠিক আছে কিন্তু যদি ওয়াৰ্ল্ডৰ ভিতৰত হাইয়েষ্ট মাউন্টেন পিক হতে তেতিয়া মাউন্ট এভাৰেষ্ট হ'ব ঠিক আছে আৰু K2ৰ আমাৰ হাইট কিমান হয় বন্ধুবান্ধৱীসকল 8611 মিটাৰছ ঠিক আছে So next question number 5 লৈ একবাৰিছো Palk Strait separates which countries So Palk Strait এ কোন দুখন কান্ট্ৰিক সেপাৰেট কৰে India Pakistan India Myanmar India Sri Lanka India and Afghanistan So নিশ্চয় জানে আপোনালোকে Palk Strait এ India and Sri Lanka সেপাৰেট কৰে ঠিক আছে লগতে জানি থক India Pakistan সেপাৰেট কৰা লাইনডালক কি বুলি কোৱা হয় বন্ধুবান্ধৱীসকল ৰেড ক্লিফ লাইন ঠিক আছে আৰু India and Afghanistan সেপাৰেট কৰা লাইনডালক কি বুলি কোৱা হয়
ডিউৰেল লাইন ঠিক আছে আৰু ইণ্ডিয়া আৰু চাইনা সেপাৰেট কৰা লাইনডালক কি বুলি কয় বন্ধু বান্ধৱীসকল মেকমোহন লাইন ঠিক আছে মনত ৰাখিব এইকেইটা বস্তু এইটো চাওক ছবিত আপোনালোকে পাল্ক ষ্ট্ৰেইট এইটো ছবিত দিয়া আছে পাল্ক ষ্ট্ৰেইট ঠিক আছে এইখন হৈছে শ্ৰীলংকা এইখন আমাৰ ইণ্ডিয়া সো শ্ৰীলংকা আৰু ইণ্ডিয়াৰ মাজত এই পাল্ক ষ্ট্ৰেইটটোৱে সেপাৰেট কৰিছে ঠিক আছে So question number 6 holo ekbarisu Uttarakhand, Uttar Pradesh, Bihar, West Bengal and Sikkim have common frontiers with. So Uttarakhand, Uttar Pradesh, Bihar, West Bengal aru Sikkimor common frontiers kar logot ase thik ase frontiers mane bonu bani hokol hima bujaise yate so ei ekekhon rajyoe asolte common boundary common border common frontiers kar logot share korise thik ase So correct answer কোনটো হ'ব চাইনা ভুটান নেপাল নে মিয়ানমাৰ so correct answer হ'ব option C নেপাল ঠিক আছে question number 7 the east coast of India is known as so সুধিছে যে আমাৰ ভাৰতৰ পূব প্ৰান্তৰ উপকূলীয় অঞ্চলটোক কি বুলি কোৱা হয় ইষ্টাৰ্ণ প্লেটো বেংগল কোষ্ট কৰমেণ্ডেল কোষ্ট নে সাইক্লোনিক কোষ্ট so আমাৰ ভাৰতৰ পূব প্ৰান্তৰ উপকূলীয় অঞ্চলটোক কি বুলি কোৱা হয় বন্ধু বান্ধৱীসকল Option C, Coromandel Coast. ঠিক আছে Question number 8 হলো একবার ইস্যু The Tsomgo Lake situated at an altitude of 3780 meters is located in. So বন্ধুবান্ধী সকল Tsomgo Lake যেটো আমাৰ 3780 meters হাইটত অৱস্থিত এই Tsomgo Lake ক'ত আছে জম্মু কাশ্মীৰ ওয়েস্ট বেংগল সিকিম নে অৰুণাচল So Tsomgo Lake ক'ত আছে বন্ধুবান্ধী সকল Option C, সিকিম ঠিক আছে Question number 9 হলো একবার ইস্যু The source of Holy River Ganga is. So আমার গঙ্গা নদীর উৎস বা অরিজিন কোর পড়া হয় ঠিক আছে অপশন এ ইয়মুনোত্রি গ্লেসিয়ার অপশন বি গঙ্গোত্রি গ্লেসিয়ার অপশন সি গোমুখ অপশন ডি মানসরোবর সো আমার গঙ্গা নদীর কোর পড়া উৎপত্তি হৈছে বন্ধু বান্ধৱীসকল অপশন বি গঙ্গোত্রি গ্লেসিয়ার আৰু ইয়মুনা নদীৰ হৈছে ইয়মুনোত্রি গ্লেসিয়ার ঠিক আছে Question number 10 হলো একবার ইস্যু Madhya Pradesh shares its border with how many states এটো ইম্পৰ্টেন্ট কোৱেশ্চন বন্ধুবান্ধৱীসকল এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰায় আহি থাকে এক্সামত মধ্য প্ৰদেশে কিমানখন ৰাজ্যৰ লগত নিজৰ বাউণ্ডেৰী শেয়াৰ কৰে ঠিক আছে 4খন 7খন 6খন নে 5খন সো মধ্য প্ৰদেশে কিমানখন ৰাজ্যৰ লগত নিজৰ বাউণ্ডেৰী বৰ্ডাৰ শেয়াৰ কৰে অপশন ডি 5খন ঠিক আছে সো এইখন চাওক ইণ্ডিয়াৰ মেপ হয় এইখনত আপোনালোকে স্পষ্টকৈ বুজি পাব যে মধ্য প্ৰদেশে আসলতে নিজৰ বৰ্ডাৰ কিমানখন ষ্টেটৰ লগত শেয়াৰ কৰে ঠিক আছে সো এইখন চাওক মধ্য প্ৰদেশ এইখন এখন ৰাজ্য উত্তৰ প্ৰদেশ এইখন দুখন ৰাজস্থান গুজৰাট 3খন মহাৰাষ্ট্ৰ 4খন ছত্তীশগড় 5খন সেইভাবে মধ্য প্ৰদেশে 5খন ৰাজ্যৰ লগত নিজৰ বাউণ্ডেৰী বা বৰ্ডাৰ শেয়াৰ কৰে ঠিক আছে Question number 11 to sabo very important question Indian Standard Time is calculated on the basis of which meridian and through which state and district it passes through So this is আমাৰ ভাৰতৰ যেটো Indian Standard Time আছে সেই টাইমটো আসলতে কুণ্ডল মেৰিডিয়ানৰ ভিত্তিত ক্যালকুলেট কৰা হয় বন্ধুবান্ধৱীসকল মেৰিডিয়ান মানে আপোনালোকে জানে দ্ৰাঘিমা ৰেখা সো কুণ্ডল দ্ৰাঘিমা ৰেখাৰ ভিত্তিত আমাৰ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম ক্যালকুলেট কৰা হয় আৰু সেই মেৰিডিয়ানডাল আমাৰ ভাৰতৰ কোনখন ৰাজ্য তথা ডিস্ট্ৰিক্টৰ মাজেৰে পাৰ হৈ যায় ঠিক আছে সো অপশনবোৰ দিয়া আছে বহুত কেটা সো কাৰেক্ট আনসাৰ কোনটো হ'ব বন্ধুবান্ধৱীসকল অপশন এ 82.5 ডিগ্ৰী ই লংগিটিউডডাল ঠিক আছে হেইডাল মেৰিডিয়ানে একচুয়ালি আমাৰ ভাৰতৰ উত্তৰ প্ৰদেশৰ আলাহাবাদ ডিস্ট্ৰিক্টৰ মাজেৰে পাৰ হৈ যায় ঠিক আছে Question number 12 হলো একবার ইস্যু which of the following types of soil are mostly confined to river basins and coastal plains of India so this is আমাৰ ভাৰতৰ বেছিভাগ আমাৰ নদীৰ প্ৰান্তত থকা আৰু আমাৰ যিবিলাক উপকূলীয় অঞ্চল আছে উপকূলীয় অঞ্চলৰ প্লেইনছ বিলাকত থকা যিবিলাক মাটি আছে সেইবিলাক মাটি কেনেকুৱা হয় ঠিক আছে এলুভিয়াল সয়েলছ হয় ব্ল্যাক সয়েলছ হয় লেটাৰাইট সয়েলছ হয় নে ৰেড সয়েলছ হয় সো কারেক্ট আনসার কোনটো হ'ব বন্ধুবান্ধৱীসকল এলুভিয়াল সয়েলছ ঠিক আছে আমাৰ ভাৰতৰ আমাৰ নদীৰ কাষত থকা তথা আমাৰ উপকূলীয় অঞ্চলবিলাকৰ কাষত থকা প্লেইনছ বিলাকত থকা যিমানবিলাক মাটি আছে প্ৰায়বিলাক মাটিয়ে এলুভিয়াল টাইপৰ হয় ঠিক আছে
Question number 13 হলো একবাৰ ইছ্যু the most fertile region of India is আমাৰ ভাৰতৰ আটাইতকৈ সাৰুৱা আমাৰ অঞ্চলটো কোনটো হয় ঠিক আছে the Himalayas the Central Highlands the Indo-Gangetic Plains the Peninsular Plateau so আমাৰ ভাৰতৰ আটাইতকৈ বেছি সাৰুৱা আমাৰ অঞ্চলটো কোনটো হয় বন্ধু-বান্ধৱীসকল অপচন সি Indo-Gangetic Plains ঠিক আছে আপোনালোকে ছবিত চাব পাৰিব এটো আমাৰ Indo-Gangetic প্লেইনছত আসলতে কোনবিলাক ৰাজ্য পৰে এইবিলাক পাঞ্জাব হাৰিয়ানা ইউপি বিহাৰ ওয়েস্ট বেংগল ঠিক আছে সেইভাবে পাঞ্জাব হাৰিয়ানা ইউপিত এইবিলাকত বেলেগ ৰাজ্যৰ তুলনাত বহুত খেতিবিলাক ভাল হয় ঠিক আছে So next question number 14 হলো একবাৰ ইছ্যু which of the following countries are connected by the Stilwell Road so this is a Stilwell ৰাস্তাটোৰে কোন কেইখন কান্ট্ৰি জড়িত হৈ আছে বা কানেক্টেড হয় ঠিক আছে অপশন এ ইন্ডিয়া মিয়ানমাৰ চাইনা অপশন বি ইন্ডিয়া বাংলাদেশ মিয়ানমাৰ অপশন সি ইন্ডিয়া ভুটান সিঙ্গাপুৰ অপশন ডি ইন্ডিয়া ভুটান নেপাল সো স্টিলওয়েল রোড ৰাস্তাটোৰে কোন কেইখন কান্ট্ৰি কানেক্ট হৈ আছে বন্ধু-বান্ধৱীসকল কাৰেক্ট আনসাৰ অপশন এ ইন্ডিয়া মিয়ানমাৰ চাইনা ঠিক আছে আৰু এই স্টিলওয়েল রোডটোক একচুয়ালি লিডো রোড বুলিও কোৱা হয় লিডো আমাৰ অসমৰে জায়গা হয় বন্ধু-বান্ধৱীসকল ঠিক আছে আৰু এই লিডো রোডটো একচুয়ালি স্টিলওয়েল রোডটো দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে কোনে বনাইছিলে আমাৰ এজন আমেৰিকাৰ জেনাৰেল আছিলে জেনাৰেল জোসেফ ওয়ারেন স্টিলওয়েল ঠিক আছে জেনারেল জোসেফ ওয়ারেন স্টিলওয়েলে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এই ৰাস্তাটো বনাইছিলে ঠিক আছে যিটো ৰাস্তাৰে আমাৰ ভাৰতৰ পৰা মিয়ানমাৰ হৈ পেলাই চাইনালৈ যাব পাৰে ঠিক আছে আইছো আমাৰ আজিৰ লাষ্ট কোৱেশ্চনটো লৈ বন্ধু-বান্ধৱীসকল the watershed between India and Myanmar is formed by so দিছে যে আমাৰ ভাৰত আৰু মিয়ানমাৰৰ জলপ্ৰবাহৰ মাজত জলবিভাজিকা কোনে গঠন কৰে ঠিক আছে তলত কেইখনমান পাহাৰৰ নাম দিয়া আছে সো কোনখন পাহাৰে আমাৰ ভাৰত আৰু মিয়ানমাৰৰ জলপ্ৰবাহৰ মাজত জলবিভাজিকা হিচাপে কাম কৰে ঠিক আছে ওয়াটারশেড হিচাপে কাম কৰে সো নাগা হিলস গাৰো হিলস খাসি হিলস নে জয়ন্তীয়া হিলস সো কারেক্ট আনসার কোনটো বন্ধু-বান্ধৱীসকল অপশন এ নাগা হিলস ঠিক আছে এই নাগা পাহাৰ বিলাকে আমাৰ ভাৰত আৰু মিয়ানমাৰৰ জলপ্ৰবাহৰ মাজত ধৰি লওক আমাৰ এখন ইন্ডিয়া এখন মিয়ানমাৰ সো ইন্ডিয়া আৰু মিয়ানমাৰৰ জলপ্ৰবাহৰ মাজত আসলতে এই নাগা হিলস বিলাক এনেদৰে আছে ঠিক আছে সেইভাবে তাক ওয়াটারশেড বুলি কোৱা হৈছে সো বন্ধু-বান্ধৱীসকল আজি 15টা MCQ আমাৰ ফিজিক্যাল জিওগ্ৰাফি অফ ইণ্ডিয়াৰ ইমানে আছিল আশা কৰিছো প্ৰশ্ন উত্তৰ কেইটা আপোনালোকে ভাল পাইছে আৰু অলপ হলে উপকৃত হ'ব পাৰিব এই প্ৰশ্ন উত্তৰ কেইটাৰ পৰা ইয়াৰ ওপৰত মই পাৰ্ট 3 আকৌ পৰৱৰ্তী ভিডিঅত লৈ আহিম বন্ধু-বান্ধৱীসকল নিশ্চিত থাকিব সো ভিডিওটো যদি ভাল লাগিছে তেন্তে প্লিজ লাইক কৰিব শেয়াৰ কৰিব আৰু কোনোবা যদি নতুনকৈ আহিছে চেনেললৈ তেন্তে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আমাৰ আগন্তুক ভিডিওবোৰ পোনপটীয়াকৈ পাই থাকিবলৈ সো ধন্যবাদ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় অসম